মৰমৰ অকণিহঁত, মই আজি তোমালোকক সৰু নেওতাৰ 1ৰ পৰা 10 লৈকে অংকৰে আৰু আখৰেৰে শিকাম। লগতে ইংৰাজীৰো 1ৰ পৰা 10 লৈকে ৱৰ্ড আৰু নাম্বাৰত শিকাম। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 ক 1 1 1 2 দন্তীয়া ডট হচৌকাৰে 2 হৰ্ষই 2 2 2 3 দন্তীয়া তত হচৌকাৰে 3 দন্তীয়া নত হচৌকাৰে 3 3 3 4 প্ৰথম চত আকাৰে 4 ৰত হচৌকাৰে ৰি 4 4 4 5 পত আকাৰে পা ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ 5 5 5 6 দ্বিতীয়া চ অন্ত্যেষ্ট য় 6 6 6 7 দন্তীয়া হত আকাৰে খা দন্তীয়া ত 7 7 7 8 মূৰ্ধন্য ঠ 8 8 8 9 দন্তীয়া ন 9 9 10 দন্তীয়া দ হ 10 10 উপদেশতকৈ আৰ্হিহে শ্ৰেষ্ঠ। এই বাক্যশাৰীৰ অৰ্থ হৈছে যিকোনো কাম আনক শিকোৱাৰ আগতে নিজে সেই কামটোত প্ৰকৃততে পাৰ্গত হ'লেহে আনক শিকাবলৈ আগবাঢ়িব লাগে। বুজিলানে তোমালোকে এতিয়া? চেনেলটোত যদি তুমি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা।